নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই জোনালী বড়ো। মই নতুন এটা ভিডিঅ' লৈ আকৌ আহিছোঁ আপোনালোকৰ মাজত বন্ধু-বান্ধৱীসকল। আৰু যদি ভিডিঅ'টো ভাল পায় আজি চাই তেতিয়াহ'লে লাইক এটা কৰিব বন্ধু-বান্ধৱীসকল। আৰু আজি খুব ৰাতিপুৱাই উঠিলোঁ দেই, উঠি পেলাই পূৰা গা চা ধুই আজৰি হ'লোঁ, গোহাঁই চাকি থাকি দি, আৰু পূৰা নিজেও অকণমান সাজি কাচি লৈছোঁ বন্ধু-বান্ধৱীসকল। কেতিয়াবা মন যায় অকণমান নিজে চাফাকৈ থাকিবলৈ কাৰণে অকণমান সাজি ল'লোঁ আৰু নিজেও একদম লিপষ্টিক লগাই লৈছোঁ দেই অকণমান বন্ধু-বান্ধৱীসকল। আৰু এতিয়া মানসো উঠিলে, মানসক এতিয়া খোৱা দিম, তাক খুৱাইয়ে আছোঁ মই। আৰু মই খাবলৈ আছোঁ বন্ধু-বান্ধৱীসকল। ময়ো চাহ খোৱাই নাই এতিয়া। ডাঙৰ ল'ৰা কলেজত গ'ল আৰু আমাৰ এখেতো কামত গুচি গ'ল। আৰু মোৰ কাৰণে আনি থৈ গৈছে চাহৰ লগত খাব। আগতে মানসক খুৱাই ল'ম, তাৰপিছতহে মই খাম। আৰু আজি মানসক মই ৰাতিপুৱা ভাত নাই দিয়া, তাক আজি মই নেষ্টাম বনাইছোঁ, তাক মই নেষ্টাম খুৱাই আছোঁ বন্ধু-বান্ধৱীসকল। তাক আগতে খুৱাই লওঁ। এয়া বন্ধু-বান্ধৱীসকল মানসৰ খোৱাখিনি নেষ্টাম হয়। চেৰেলেকটো খুব কমকৈ খুৱাইছোঁ, নেষ্টামটো বেছিকৈ তাক খুৱাইছোঁ বন্ধু-বান্ধৱীসকল। চেৰেলেকো খুৱাইছোঁ। এয়া হ'ল নেষ্টাম। আৰু ইফালে দেখিছেনে দুষ্টমিটো, দেখাই দিয়া কৰা, দেখিছেনে খাব নোখোজে, ইমান কষ্ট তাক খুৱাবৰ কাৰণে বন্ধু-বান্ধৱীসকল। ঐ বেছি নাখাৰা দেখুওৱা তুমি, খোৱা 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 খোৱা। খাব লাগিব খাব লাগিব খাব লাগিব। খোৱা অলপ খোৱা, খোৱা দিয়া, দেখিছে নাই। কেতিয়াবা খোৱাবৰ কাৰণে খুজি আছোঁ দেই, এতিয়া খাবলৈ মানে নোখোজে। বেছি দুষ্টমি নহয়, খাই দিব লাগে ন, খাই দিব লাগে। মানসক আগফালে খুৱাব লাগে, তাক পিছফালে ধৰি ধৰি খুৱাব লাগে দেই বন্ধু-বান্ধৱীসকল। এনেকৈ খুৱাব লাগে, এনেকৈ ইমান যুঁজিব লাগে। খাই দিয়া খাই দিয়া খাই দিয়া, মামা খাই দিব, মামা খাই দিব। আমাৰ মানসে খাই দিব। এইফালে আমাৰ মামা টিভি চাই চাই খাব দেই, টিভি চাই চাই খাব। তাক খুৱাব যে ইমান কষ্ট, মাম খুৱাব ইমান কষ্ট। মা খাব আছে, মাও খাব আছে। মামা তুমি খাই লোৱা আগতে বাবা, আণ্টি বেয়া পাব। দৰ নহয় তুমি। দেখিছেনে বাতিটো লৈ মই তাক খুৱাবৰ কাৰণে খুজি আছোঁ বন্ধু-বান্ধৱীসকল। আৰু তাৰ উৎপাত দেখিছেনে নাই, আৰু মোৰ গোটেই গাত ঘূৰি আছে সি। আৰু কেতিয়াবা কি কৰে, পূৰা খাব পাম বুলি শুই দিব বিচনাখনত। বাবা বন্ধু-বান্ধৱীসকল, এতিয়া মই খাবৰ কাৰণে মাটিতে বহি ল'লোঁ চাহকাপ। এয়া আৰু কি আনি থৈ গৈছিলে চাহৰ লগত খাব, মই দেখুৱাই আছোঁ আপোনালোকক। পিঠা পূৰা মাটিত বহি ল'লোঁ খাবৰ কাৰণে বন্ধু-বান্ধৱীসকল চাহকাপ। পিঠা খোৱাৰ মজাটো বিহু আহিলেহে মজাটো বেলেগ ন খাই, যে বিহু আহিলে পিঠা খাব পাম বুলি ৰখি থকা আছিলোঁ। বিহু কেতিয়া আহিব, এতিয়া পূৰা 12 মাহে পিঠা খাবলৈ পাওঁ। বিৰাট টেষ্টি দেই, নাৰিকল দি বনাইছে বন্ধু-বান্ধৱীসকল। পূৰা চামনি দি পেলাই ৰাতিপুৱা গাখীৰ দিয়া চাহকাপ খাই যে এনেকুৱা মজা লাগে নহয়। ৰাতিপুৱা শুই উঠি লাল চাহকাপ খাইছোঁ। দুষ্টমি কি কৰিছা, মানে গাখীৰ দিয়া চাহকাপ খালেহে
মাথাটো পূৰা একদম ফ্ৰেছ লাগে বন্ধু বান্ধৱীসকল। মানে গাখীৰ দিয়া চাহকাপ খাওঁৱেই মই। পূৰা একদম চামনি দি পেলাই বনাইছোঁ দেই। বিৰাট গৰম, কেনেকুৱা গৰম দিছে নহয়। খুৱাই দিলোঁ যে চুপচাপ খেলি আছে, টিভিটো চাই আছে। পেটটো ভৰি থাকিলে মানুহৰ বেলেগ একো দিগদাৰ নাই, তাক খালি চাই থাকিব লাগে। ৰান্ধিব যাব অকণমান কষ্ট হয়, এৰি থৈ এনেকৈ। আৰু মই পাকঘৰত গ'লে সিও যায়, সেইকাৰণে অকণমান কষ্ট পাওঁ ভাত বনাবলৈ কাৰণে। সেইকাৰণে সি শুই ল'লেহে মই ভাতটো বনাওঁ। পিঠা আৰু লগতে চিপছ। আমাৰ মানসো খুব ভাল পায় চিপছ খাবৰ কাৰণে। বেছি নিদিওঁ তাক, মাজে মাজে এখন দুখন এনেকৈ দি দিওঁ। সেই চিপছ খোৱাটোতো ভাল নহয়। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো এইখিনিতে সামৰিলোঁ। যদি ভাল পালে চাই লাইক এটা কৰিব। বাই বাই, টাটা।